নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। মোৰ সন্ধিয়াৰ এবিধ বিশেষ খাদ্য হ'ল ঝালমুড়ি, আৰু মই ঘৰতে কেনেকৈ কি বস্তুৰে ঝালমুড়ি বনাওঁ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলালোঁ। প্ৰথমে মই মুড়ি লৈ ল'লোঁ। তাৰপিছত মই তাত বইল কৰা আলু আৰু বুট অকণমান দি দিলোঁ, আৰু কেঁচা পাচলি মই কিছু ল'লোঁ। সৰুকৈ কাটি ল'লোঁ গাজৰ, তিয়ঁহ, বিলাহী, পাত ধনিয়া, পিঁয়াজ, জলকীয়া, বন্ধাকবি, লগতে কেঁচা বুট মগু অকণমান দি দিলোঁ। এই সকলোখিনি দিয়াৰ পিছত মই তাত দি দিলোঁ মিক্সাৰ। তাৰপিছত জিৰা আৰু ধনিয়া গুড়ি অকণমান, ক'লা নিমখ, মিঠাতেল, নেমু ৰস, টমেটো চচ, এই সকলোখিনি দি মই ভালদৰে মিক্স কৰি ল'লোঁ। আৰু এতিয়া মোৰ ঝালমুড়ি খাবলৈ ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, বাই।